বি নামৰ লোকসকল প্ৰবল আত্মবিশ্বাসী হয়। এওঁলোকে প্ৰেমৰ ওপৰত অধিক বিশ্বাসীও হয়। হেল্ল' ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত আমি ক'ম বি নামৰ লোকৰ প্ৰেমৰ সম্পৰ্কে কিছু কথা। তো এতিয়ালৈ যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টাৰ আইকনটো বজাই দিয়ক, যাতে আমাৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি সোনকালে লাভ কৰে। এতিয়া আহক সময় নষ্ট নকৰি আমি কথা পাতোঁ বি নামৰ লোকৰ প্ৰেমৰ সম্পৰ্কে কিছু কথা। বি নামৰ লোকসকল অধিক এট্ৰাক্টিভ হয়। এওঁলোকে যাক ভাল পায় অন্তৰৰ পৰা ভাল পায়। বি নামৰ লোকসকলে প্ৰেমৰ ওপৰত অধিক বিশ্বাসী হয়, লগতে নিজৰ পাৰ্টনাৰক বহুত বিশ্বাস কৰে, যাৰ ফলত কেতিয়াবা এওঁলোকে বিশ্বাসঘাতকতাৰো সন্মুখীন হয়। বি নামৰ লোকসকলে নিজেও মিছা নকয় আৰু আনে মিছা ক'লেও খুবেই বেয়া পায়। বি নামৰ লোকসকলৰ এটা অসাধাৰণ পাৰ্চনেলিটি থাকে আৰু এওঁলোক অধিক আত্মবিশ্বাসীও হয়, কিন্তু প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ ক্ষেত্ৰত এওঁলোকে অলপ সংকোচ কৰা দেখা যায়। সংকোচ কৰিলেও বি নামৰ লোকসকলে শেষত সঁচা ভালপোৱা পাবলৈ সক্ষম হয়। প্ৰেমৰ কথা কওঁ যদি, প্ৰেমত এওঁলোক অধিক সংবেদনশীল হয়। যাক ভাল পায় তেওঁক এওঁলোকে অধিক মৰম আৰু সন্মান কৰে। লগতে বি নামৰ লোকে এইটোও বিচাৰে যে তেওঁৰ প্ৰেমিক বা প্ৰেমিকাই তেওঁকো অধিক মৰম বা ভালপোৱাৰে যাতে সামৰি ৰাখে। স্বভাৱত এওঁলোক নিজৰ এটিটিউডৰ বাবে সহজে কাৰো প্ৰেমত নপৰে। এওঁলোকৰ চকুত যিজন এবাৰ প্ৰেমৰ ক্ষেত্ৰত নামি যায়, তাক আৰু তেওঁলোকে দুনাই কেতিয়াও গ্ৰহণ নকৰে। বি নামৰ লোকে বহুত কষ্ট কৰিব পাৰে আৰু এই কষ্ট কৰিব পৰা গুণটোৰ কাৰণে তেওঁলোকে নিজৰ মান সন্মান আৰু বহুত টকাৰ অধিকাৰী হয়। বি নামৰ লোকসকল সত্যবাদী হয়, সেইকাৰণে তেওঁলোকে কোনো ক্ষেত্ৰত কাকো ভয় নকৰে। বি নামৰ লোকসকলে সদায়ে নিজৰ শক্তিৰ ওপৰত বিশ্বাস ৰাখে। বি নামৰ লোকে যাক ভাল পায় অন্তৰৰ পৰা ভাল পায় আৰু বহুতে কেতিয়াবা তেওঁলোকৰ এই সৰলতাৰ সুযোগ লয়। সেইকাৰণে এই সম্পৰ্কে আপুনি অলপ সাৱধানে চলিব লাগে। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।